নতুন ৰেচিপি লৈ আহিছোঁ ঘৰত কেনেকৈ বাৰ্গাৰ বনাই খাব পাৰি। এয়া আমি আলু বইল দি এনেকৈ সানি লৈছোঁ। তাৰপিছত এভাগে আমি পিঁয়াজ গোল গোলকৈ কাটি লৈছোঁ আৰু মিহিকৈ কাটি লৈছোঁ। এই বিলাহী গোল গোলকৈ কাটি লৈছোঁ। এয়া আমাৰ কেপচিকাম জ্বলা আমি গোল গোলকৈ কাটি লৈছোঁ। এতিয়া আমি বাৰ্গাৰ কেনেকৈ বনাওঁ সেইটো আমি দেখাই আছোঁ। আমি কাটি থোৱা হেৰিখিনিত মছলা দিব লাগিব। সানি থোৱা আলুখিনিত আমি এনেকুৱাকৈ মছলা সানিছোঁ। মটন মছলা অকণমান ইউজ কৰিছোঁ। গৰম মছলা আমি এনেকৈ অলপ ইউজ কৰিছোঁ, দেখিছে। গৰম মছলা আমি অলপ ইউজ কৰিছোঁ। ওলাইছোঁ আমি এনেকুৱাকৈ ধনিয়া পাউডাৰ লাগিব এনেকুৱাকৈ আমি ধনিয়া পাউডাৰ অলপ দি দিছোঁ। এই ধনিয়া পাউডাৰ দিছোঁ আমি এনেকুৱাকৈ। অলপমান ৰেড চিলি পাউডাৰ, তাৰপিছত কালাৰটো দেখিবলৈ ধুনীয়া হয়। ৰেড চিলি পাউডাৰ অকণমান এনেকৈ দিছোঁ আমি জিৰা পাউডাৰ অলপ দিছোঁ আমি এনেকৈ। দিবলৈ ওলাইছোঁ সোৱাদ অনুযায়ী নিমখ নহ'লে সোৱাদ নহ'ব। নিমখটো মেইন, নিমখ দিবই লাগিব। গতিকে আমি সোৱাদ অনুযায়ী নিমখ দিছোঁ। আপোনালোকে এনেকৈ দি ল'ব। এইখিনি সুন্দৰকৈ মই দি ল'ম যাতে সম্পূৰ্ণ মিশ্ৰণ হৈ উঠে। সুন্দৰভাৱে আমি এনেকৈ মঠি ল'ম। আলুৱে মছলাখিনি সুন্দৰভাৱে যাতে মিহলি হৈ যায়। তাৰপিছত আমি ইয়াত তেলত ভাজিম। তাৰপিছত বাকী প্ৰচেছখিনি আমি দেখাই আছোঁ। কাটি থোৱা মিহিকৈ কাটি থোৱা আমি পিঁয়াজখিনি এনেকৈ দি লৈছোঁ। এইখিনি আমি সুন্দৰভাৱে সানি ল'ম আলুখিনিৰ লগতে, যাতে সুন্দৰভাৱে মিহলি হৈ যায়। সানাৰ পিছত অলপ ইয়াত সোৱাদৰ বাবে কেঁচা জলকীয়া মিহিকৈ কাটি লৈছোঁ, সেইটোও অকণমান দিছোঁ। এতিয়া ধুনীয়াকৈ সানি ল'ম। তাৰপিছত আমি তেলত ফ্ৰাই কৰিম। তাৰপিছত বাকীখিনি প্ৰচেছ আমি দেখাবলৈ চেষ্টা কৰিম। আমাৰ বাৰ্গাৰ বনোৱাৰ কাৰণে এনেকুৱাকৈ বন লৈ লৈছোঁ আমি বিস্কুট। ইয়াক আমি কাটিব লাগিব মাজেৰে। কিন্তু এটা কথা কওঁ, আমি বিচনাৰ ধৰণে আমি এইটো নাপালোঁ ওচৰৰ দোকানত। নেক্সট টাইম বাৰু পালে আমি ভালকৈ বনাই দেখুৱাম। আমি এতিয়া চিম্পুল ৰমেৰে এনেকুৱাকৈ বনাই দেখাই দিম কেনেকৈ বনাব পাৰি। আপোনালোকে বনাই চাব। আৰু একে ডাঙৰত আছে বাৰ্গাৰ বম বুলি কয়, এইটো কিনিব পায়। কিন্তু আমাৰ ওচৰত নাপালোঁ কাৰণে আমি হঠাতে খাব মন গ'ল, গতিকে আমি এনেকুৱাকৈ বনালোঁ। আপোনালোকে ট্ৰাই কৰিব এনেকুৱাকৈ। আমি এইটো প্ৰথম কাটি ল'ম। আমি এনেকুৱাকৈ বনখিনি কাটি ল'লোঁ। এতিয়া আমি এইখিনি টাৱাত বঢ়িয়াকৈ সেকি ল'ম অকণমান তেলেৰে, বা ঘিউৰে সেকিব পাৰে বা বাটাৰ দি সেকিব পাৰে। আমি চাওঁ বাৰু বাটাৰ আছে, বাটাৰ দি সেকিব পাৰোঁ। আমি এনেকুৱাকৈ আমুলৰ বাটাৰ এনেকুৱাকৈ লৈ লৈছোঁ। আমুলৰ বাটাৰ এনেকৈ আনিছোঁ। আমি এনেকুৱাকৈ আমুলটো হেৰি কৰি ল'ম। তাৰপিছত আমি অলপমান ৰিফাইন তেল ইউজ কৰিম। নেক্সট আমি বাকীখিনি দেখাই আছোঁ। ফ্লেমটো এনেকৈ অন কৰি তাৱাত অকণমান ৰিফাইন তেল দি আমি এনেকুৱাকৈ হেৰি কৰি লৈছোঁ। এতিয়া আমি ইয়াতে আলুখিনি সানি থোৱা আলুখিনি আমি ভাজি ল'ম অকণমান। তাৰপিছত বাকীখিনি দেখাই আছোঁ। এনেকৈ ভাজি ল'ম আমি অকণমান টাৱাত। তেলটো গৰম হৈ দিছোঁ, ৰিফাইন তেল। আমি ৰিফাইন তেল ইউজ কৰিছোঁ। এনেকুৱাকৈ 4টা আলু ৰেডি বহাই লৈছোঁ টাৱাখনত। এতিয়া আমি অকণমান ভাজিব দিছোঁ। ভজাৰ পিছত আমি নামাই ল'ম। তাৰপিছত বাকীখিনি দেখাই আছোঁ। এনেকুৱাকৈ জুইৰ ফ্লেমটো কম কৰিব, তাৰপিছত এনেকৈ ভাজি থাকিব। আমি এবাৰ উল্টা পাল্টা দিলোঁ। বটা তল চাইডটো সিজিছে, এবাৰ এইটো চাইড সিজিব দিছোঁ। নেক্সট আকৌ আমি অকণমান পেল্টাই দিম। অকণমান সিজিব লাগিব, তেতিয়া সোৱাদটো আহিব আৰু ভালো হ'ব। আমি এবাৰ উল্টা পাল্টা দিলোঁ। বটা তল চাইডটো সিজিছে, এবাৰ এইটো চাইড সিজিব দিছোঁ। নেক্সট আকৌ আমি অকণমান পেল্টাই দিম। অকণমান সিজিব লাগিব, তেতিয়া সোৱাদটো আহিব আৰু ভালো হ'ব। বনকেইটা আমি এনেকৈ সেকি ল'ম অলপ অলপ, এনেকৈ যাতে সেকা যায়। আমি গোটাখিনি এনেকুৱাকৈ সেকি ল'ম। সেকি লৈ এতিয়া বাকীখিনি দেখাই আছোঁ। নেক্সট চাইডটো এবাৰ 2 চাইড এনেকৈ সিজি লোৱাৰ পিছত আমি এইটো নামাই থ'ম। এনেকুৱাকৈ আমি আটাখিনি বন এনেকৈ ভাজি ল'ম তেলত অকণমান ৰিফাইন তেলত। আটাখিনি বম এনেকুৱাকৈ সেকি ল'লোঁ গৰম তেলত। এতিয়া আমি বাৰ্গাৰ কেনেকুৱাকৈ বনাই সেইটো ষ্টাৰ্ট কৰোঁ। আহক আমি দেখাই আছোঁ। আমি বাৰ্গাৰ বনাব লৈছোঁ। এয়াৰ আমুলৰ বাটাৰ প্ৰথমতে ইয়াতে আমি লেটাই ল'ম। অকণমান এনেকৈ চামুচেদি আমি এনেকুৱাকৈ লৈ লৈছোঁ, এনেকুৱাকৈ দিছোঁ। টমেটৰ চচ ইউজ কৰিছোঁ বাৰ্গাৰ বনাওঁতে। আপোনালোকে নিজৰ ইচ্ছামতে যি কোম্পানীত ভাল পায়, টমেটৰ চচ লাগে। টমেটৰ চচ এনেকুৱাকৈ দি লৈছোঁ। দি লৈ পেলাই এনেকুৱাকৈ আমি সানি লৈছোঁ।
আলু ৰেডিখিনি দি লৈছোঁ এনেকুৱাকৈ আলুটো দি লৈছোঁ দি উঠি আমি অকণমান আমি ইয়াতে কিচেনৰ চচ কিচেনৰ জেলি সেনেকুৱাকৈ পেষ্ট দি লৈছোঁ এতিয়া আমি ইয়াতে এনেকুৱাকৈ দি উঠি আমি আকৌ অকণমান বিলাহী এনেকুৱাকৈ দি লৈছোঁ দি লৈ উঠি এতিয়া ইয়াতে আমি এনেকুৱাকৈ ঢাকনি এখন লগাই দিছোঁ আপোনালোকে চাওক কেনেকৈ দেখা আছে আপোনালোকে একবাৰ জনাব আৰু খাই কেনেকুৱা লাগে আমি আপোনালোকক কৈ আছোঁ পিছত দিছোঁ নেক্সট মই কৈছোঁ ইয়াতে আমি অকণমান এনেকুৱাকৈ মছলা পেকেট মছলাৰ কাটিং ইউজ কৰিছোঁ অকণ টমেটো চচ ইউজ কৰিছোঁ ইয়াতে আমি বাটাৰ সানি দিছোঁ দি উঠি এনেকুৱাকৈ সানি লৈছোঁ বাটাৰে আৰু যেতিয়া মছলাখিনি ধুনীয়াকৈ মিহল হয় দি লৈছোঁ আমি বিলাহী কাটি থোৱা বিলাহী এনেকুৱা দি লৈছোঁ নেক্সট আমি কেপচিকাম কাটিছিলোঁ কেপচিকাম এনেকুৱা দি লৈছোঁ নেক্সট আমি কাটি থোৱা পেষ্ট গোল গোলকৈ আমি সেইটো কাটি থৈছিলোঁ সেইটো এনেকুৱা দি লৈছোঁ নেক্সট আমি ইয়াতে অকণমান টমেটৰ চচ জেলি ইউজ কৰিছোঁ টমেটৰ দেখিছে আপোনালোকে দেখিবলৈ খুব ধুনীয়া হৈছে খোৱাটো নিশ্চয় ভালেই হ'ব এনেকুৱা দি লৈছোঁ দি উঠি আমি ঢাকনিখন এনেকুৱাকৈ লগাই দিছোঁ দেখিছে কি ধুনীয়া হৈছে এই চাৰিটা বাৰ্গাৰ বনোৱা ৰেডি হৈ গ'ল দেখিছে দেখিবলৈ কি ধুনীয়া হৈছে আমি দেখাই আছোঁ বাৰু এই দেখিছে আপোনালোকে দেখিছে কি ধুনীয়া হৈছে এতিয়া আমি ইয়াক খালী হ'ল বা খাই কেনেকুৱা লাগে আমি সোৱাদটো জনাই আছোঁ ইটো চাই লওক আপোনালোকে দেখাই দিছোঁ একচুৱেলি এইটো বমত বনোৱা নহয় আমি ভাল নতুনকৈ পালি আনিম কাৰণ ইয়াতে নাপালোঁ চ' আমি এনেকুৱাকৈ বনালোঁ নেক্সট টাইম আমি ভালকৈ দেখাই আছোঁ আৰু আমাৰ ভিডিঅ'বিলাক চাই কেনেকুৱা লাগে যদি চাই ভাল পায় লাইক কমেণ্ট ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি দিব আৰু যদি ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ এতিয়া আমাৰ নেক্সট ভিডিঅ' বনাবলৈ আমাৰো মন যাব নহ'লে মনে নহয় যে বহুদিন ভিডিঅ' দিয়া নাই আপোনালোকে ছাবস্ক্ৰাইব নকৰে এনে ভিডিঅ'বিলাক চাই যায় আশা ৰাখিছোঁ এইবাৰ ভিডিঅ'টো চাব আৰু ছাবস্ক্ৰাইব কৰিব খাব লৈছে বাৰ্গাৰ খাই কেনেকুৱা লাগিছে মাইনা সোৱাদ কেনেকুৱা হৈছে টেষ্টি হৈছে ন দেখিছে মাইনাই আমাৰ খাই আছে বৰ সোৱাদ হৈছে বোলে KFCৰ দৰে খাৱা বুলি কৈছে তাই ভাল পাইছে বোলে খাই